OMG, it's bloom. মোৰ ৰুমৰ হাল চাওক না মকৰাই একদম জাল পাতি একদম হেক কৰি পেলাইছে আজি 2-3 সপ্তাহ সাফা কৰা নাই সো গাইস ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ এতিয়া অকমান ৰুম সাফা কৰো ঠাণ্ডা গল গৰমৰ দিন আহিল লেপ এতিয়া ওপৰত মাস্ক এসেনশিয়াল সো এয়া আহিছে পাৰ্সেল আমাৰ ক্ৰিস বেবিৰ তাকে নিব আহিছিলো আমাৰ ক্ৰিস বেবিৰ পৰা পাৰ্সেল আহিছে এতিয়া হ'ব আনবক্সিং কি আহিছে আপোনালোকে হাঁহিব কাগজে টোপলা আহিছে নেকি অকল মা পেকেট কিয় ইমান ডাঙৰ কি পেকেটিং oh no আপুনি দেখা পাইছে তো পাৰ্সেলবিলাক যে কিয় এনেকুৱা কৰে মই এইটো বস্তু বুজি নাপাওঁ আমি জানো কি আহিব কাৰণ আমি যেটো অৰ্ডাৰ দিছো যে মানে আমাৰ ক্ৰিছৰ বাবে কিবা এটা অৰ্ডাৰ দিছিলো সেইটো আহিব বুলি জানো কিন্তু পেকেটিং দিকো এনেকুৱা কৰিব লাগে সেইকাৰণে সেইটো বস্তু মই দেখুৱালো মানে হয়নে নহয় বস্তু এটা যদি ইখিনি বস্তু এটা পেকেটিংটো জাস্ট অকমান ডাঙৰ হ'ব কিন্তু এই ডাঙৰ এটা মাইক্ৰোওভেন সোমা বাছন এটা কিয় দিব লাগে কওকচোন কওক সো এইটো বাৰ্জাৰ পেইণ্টৰ এটা টেমা আছিলে পেনখিনি গোটা লাগি গৈছে বহুত পুৰণা আছিলে পেনখিনি উলাই পেলাই ইটো অলপমান কাটি পেলাই এটা পট বনাও সো এই পেনখিনি বা অতৰাব পাৰো নে নোৱাৰো পাৰিম পেনকো একদম মানে আটাৰ লাড্ডু হৈ গৈছে দেখা পাইছে আপোনালোকে ইয়ে বে ভিতৰ লেটাৰ হ'ব বাবে ওপৰত লৈ আনিলো এতিয়া ওপৰত গুছাই দিও সো পেন কেনেকৈ চপৰা দি ওলাইছে আপোনালোকে দেখা পাইছে পেইণ্টৰ মাজত এখন কিবা এখন কাৰ্ড আছে এখন এটা কোড থাকে এই কোডটো মাৰি দিলে মানে কি হয় কিবা এটা অফাৰ পায় এইবিলাক মিস্ত্ৰীবিলাকে কৰিছিলে মই জানো মনত আছে মোৰ সো টেমাটো মই কাটি দিলোঁ এনে জাষ্ট এটা ৰাউণ্ড এনেকৈ শেপত কাটি দিছোঁ আৰু এখন মানে কি হ'ল চাকু আছিল মানে চুৰি আছিল পুৰণা সেইখন জুইত গৰম কৰি মই এইটো কাটিছোঁ সো মোৰ লগত ইনামেল বাৰ্জাৰ পেইণ্ট আছিলে এটা পৰি সেইটোৰে এইটো কালাৰ কৰোঁ এতিয়া ইপিনে ৱেব সিৰিজ ষ্টাৰ্ট আৰু লগতে মোৰ জালমুৰি ষ্টাৰ্ট জালমুৰি ৱেব সিৰিজ জালমুৰি আবে ইমান সময় হৈ গ'ল তো নুহুকালে মই যে তেতিয়া দিনত কালাৰটো মাৰিছিলোঁ এইটো কালাৰ কৰি মাৰিছিলোঁ কিন্তু এইটো কালাৰ নহয় কিবা উড প্ৰাইমাৰ আছিল মোৰ কালাৰটো একদম ছেইম হয় এটা আছিল কালাৰ এটা হ'ল উড প্ৰাইমাৰ মই ভালকৈ নাচালোঁ এইটো উড প্ৰাইমাৰ নে কি হয় এনেই গ'ল দিনটো মই শুকাব বুলি 4-5 ঘণ্টা পাৰ হৈ গ'ল নুহুকালে ৰাতিটো অহাকালি আকৌ মানে কালাৰ মাৰিব লাগিব The next day. Yes, great success. আজি শুকাইছে লাষ্ট ডে এইটোত ফেইলাৰ হোৱাৰ পিছত এতিয়া ডাৰ্ক কালাৰ বিচাৰি ডাৰ্ক কালাৰ কমপ্লিট গ্ৰেট ছাকচেছ 1 ঘণ্টা ৰ'দত থকাৰ পিছত শুকাই গ'ল কালাৰ কৰাৰ পিছত 1 ঘণ্টা ৰ'দত থৈ দিছিলোঁ যিটো হে ৰ'দ একদম শুকাই গৈছে এই যোনটো পটটো আছে পটটো তলত ফুটা লাগিব কাৰণ পানী ড্ৰেইন হ'ব লাগিব যদি ড্ৰেইন ৱাটাৰ নহয় প্লেন্টছডাল মৰি যাব সো তাৰ বাবে মই লোহা গৰম কৰি আছো ই এয়া হৈ গ'ল লগোৱা কমপ্লিট দেখাত এনেকুৱা হৈছে আপোনালোকে চাওক কেনেকুৱা আছিল কেনেকুৱা হৈ গ'ল এতিয়া এইটো চেণ্টাৰ টেবুলত সজাবৰ কাৰণে ডাইনিং টেবুলৰ মাজত ৰাখিবৰ বাবে ৰেডি সাধাৰণ ৰঙৰ টেমা এটা কেনেকৈ ধুনীয়াকৈ ডেকোৰেশ্যন কৰি আপোনালোকে সজাব পাৰে ঘৰখন তাৰ এটা জাষ্ট এটা কনচেপ্ট এটা চাওক যোনখন চেণ্টাৰ টেবুল আছে এইখন দেখিবলৈ কিমান ধুনীয়া হৈ গ'ল এইটো বাৰ্জাৰ পেইণ্টৰ এটা বটল হয় নহয় জানো কোনে গম পাব সো এনেকুৱা ডিজাইনত আপোনালোকে ধুনীয়াকৈ বনায় আৰু আপোনালোকে এইটো বস্তু আকৌ কালাৰ ডিৱাই কৰিব পাৰে তো মই ছেইম কালাৰত কৰিছোঁ কাৰণ এইটো মানে কালাৰ কম্বিনেশ্যনটো মই মিলাইছোঁ সো ছেইম কালাৰ ৰাখিছোঁ বেছি DIY একো মানে কালাৰ চালাৰ কৰা নাই নৰ্মেলি ভাল লাগিছে গ্ৰেট ছাকচেছ
সো ফ্ৰেণ্ডছ আজিৰ দিনটো ইয়াতে শেষ হ'ল যিমান সম্ভৱ পাৰোঁ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব আকৌ লগ পাব নেক্সট ভিডিঅ' আজিলৈ বাই বাই